হাই এভৰিৱান, লভিতাছ ব্লগৰ আন এটি নতুন ৰেচিপি ভিডিঅ'লৈ মই আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ব্ৰেড অমলেট। অতি সহজতে আৰু কম সময়তে বনাব পৰা এই ব্ৰেড অমলেট বনাবলৈ মই এইখিনি সামগ্ৰী লৈছোঁ। ইয়াত মই লৈছোঁ কণী দুটা, পিঁয়াজ এটা মিহিকৈ কাটি লৈছোঁ, কেঁচা জলকীয়া কাটি লৈছোঁ, নিমখ সোৱাদ অনুসৰি আৰু বিলাহী এটা মিহিকৈ কাটি লৈছোঁ, ব্ৰেড লৈছোঁ, ৰিফাইন অইল আৰু ব্লেক পেপাৰ পাউডাৰ। এতিয়া কণী দুটা মই ফালি লৈছোঁ, বল এটাত লৈছোঁ, আনটো কণীও মই ফালি ল'ম। এতিয়া মই এইখিনিত নিমখ দিছোঁ সোৱাদ অনুসৰি। কণীত বেছি নিমখ দিব নালাগে, সেইটো আন্দাজমতে দিব। বিলাহীখিনি দিছোঁ কাটি লোৱা, পিঁয়াজখিনি দিছোঁ, জলকীয়াখিনি দিছোঁ আৰু এতিয়া দিম ব্লেক পেপাৰ পাউডাৰখিনি অকণমান দিব। এতিয়া ভালকৈ কাটা চামুচ এখনেৰে এইখিনি ফেটি লৈছোঁ। এইখিনি ধুনীয়াকৈ ফেটিব। এইখিনি যেতিয়া ভালকৈ ফেটিব তেতিয়া কণীৰ সোৱাদটো বেছি ভাল আহে। এইখিনি ভালকৈ ফেটা হৈ গ'ল। এতিয়া মই গেছত টাৱা এখন পাতি টাৱাখন ভালকৈ গৰমাই লৈছোঁ। গৰমাই ইয়াত 2 চামুচ ৰিফাইন তেল দিছোঁ। তেলখিনি মই ভালকৈ গৰম হ'বলৈ দিছোঁ। তেল গৰম হৈছে। এতিয়া ইয়াতে মই কণীৰ মিশ্ৰণখিনি দিম। মিশ্ৰণখিনি চামুচখনেৰে আকৌ এবাৰ লৰাই লৈ ইয়াত মই ঢালি দিছোঁ। এতিয়া মই ব্ৰেড এখন ইয়াতে দি দিছোঁ আৰু কাষৰ পৰা লাহে লাহে এনেকৈ উঠাই দিবলৈ চেষ্টা কৰিছোঁ। বেছি সিজিবও নিদিব, তেতিয়া ভাঙি যাব, আৰু বেছি কোমল হৈ থাকিলেও ভাঙি যাব। গতিকে এইটো লক্ষ্য কৰিব যাতে বেছি ভাজিও নাযায় কণীখন, লগতে বেছি কেঁচাও নাথাকে। এনেকুৱাকৈ দুফালৰ পৰা দিলোঁ, আকৌ এফালৰ পৰা দিম। এইখিনি দিওঁতে অলপ সাৱধান হ'ব, লাগিলে আকৌ কিবা চামুচ এখন নাইবা হেতা এখন ব্যৱহাৰ কৰিব। প্ৰেছ কৰি দিওঁতে এনেকৈ প্ৰেছ কৰি দিব অকণ অকণকৈ, তেতিয়া লাগি ধৰিব। অকণমান কেঁচা থাকিলেহে লাগি ধৰিব, আৰু আকৌ বেছি কেঁচা থাকিলেও ভাঙি যাব। গতিকে সাৱধান হ'ব। এয়া এনেকৈ প্ৰেছ কৰি দিব। এয়া লাগি ধৰিছে, চাওক। এতিয়া মই এইখন ওলোটাই দিম। এয়া চাওক, ওলোটাই দিছোঁ। ধুনীয়াকৈ গোটেইখিনি ছেট হৈ গৈছে, লাগি ধৰিছে চাৰিওফালে। এই ব্ৰেড অমলেটখন খাবলৈ বৰ সোৱাদ ভৰা হয়। এয়া চাওক, মই অকণমান অকণমান আকৌ প্ৰেছ কৰি দিছোঁ। জুই কিন্তু কমাই ৰাখিব। এখন প্লেটত মই এতিয়া এইখন লৈছোঁ, চাওক। এয়া হৈ গ'ল টেষ্টি টেষ্টি ব্ৰেড অমলেট ৰেডি। বনাবলৈও বেছি সময় নালাগে, লগতে খাবলৈও খুব সোৱাদ ভৰা হয়। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।